তাক কেইবাটাও দেখোন। বোলা সেইজনী কৌশলীয় বাৰু ভালকেইজনীকে চাইছ? কি কিবা কৈছ? নাই একো কোৱা নাই। চাই লোৱা ছোৱালীকেইজনী কৈ গম পাইছ নাই? এজনী মহেন্দ্ৰ বুঢ়া জীয়েক আৰু এজনী গাঁওবুঢ়া জীয়েক। হেই ৰচোন মই তাক চাওঁগে, তই থাকি। অ' কেলা ক'ত যাৱ? মই অকলে অকলে কাম কৰি থাকিম নেকি? ঐ কি হ'ল? ধুনীয়া ছোৱালী অ'। কেলা ককায়েকক দেখিলেই কিবা গম কলি? পাবি। নাই একো কোৱা নাই। ব'ল ব'ল। এতিয়া। মা অ' মা তই আহিলি? আহ। তই কচোন মই তোৰ কাৰণে কিবা এটা বনাই আনোগে। ঠিক আছে মা। মা মা মোকো ভাত দিয়া। তই অকণ কচোন। চাকৰি কৰা ল'ৰা হ'লে লেঙেৰা হ'লেও চলিব। ভাইটি তই আহিলি? বা মই আহিলোঁ। বা তই কাম এটা কৰচোন, মোৰ ভোক লাগিছে। তই কিবা এটা যোগাৰ কৰচোন।
মই হাত ভৰি ধুই আহিছোঁ। তই অলপ বহচোন, মই গৈ ঠিক আছো। আছে। ভাইটি, তোক কথা এটা ক'বলৈ আছিলে। কচোন। আজি ৰমেশ কাই আহিছিলে, পইচাখিনি সোনকালে ঘূৰাই দিবলৈ কৈছে। বা ৰচোন, মই কাম কৰিয়ে আছোঁ, কিবা এটা কৰিব লাগিব। আদিত্য, আদিত্য, ক'তনো গ'ল কেলা, দেৰিও হৈছে। ঐ ইমান চিঞৰি আছ, কি হ'ল কচোন। এই কালি যে দেখিছিলো ছোৱালীকেইজনী, আজিও সেই নদী পাৰত বহি আছে। কি সঁচা? হয়, বোপাই শপত। তই ৰখি দে, মই কাপোৰযোৰ সলাই আহিছোঁ। হ'ব যা। এই ক'ত এগে আকৌ তোৰ আজি মনৰ কথা? নাই ৰ, চাই আছোঁ দিয়ক। একো নহয়, যা যা। নালাগে। একো নহয়, যা না। যা 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 যা। চাবি আকৌ, তাই চেণ্ডেলৰ নম্বৰ 6 বহি যাব। শুনাচোন। কোৱাচোন। মানে কথাটো কেনেকে ক'ম ভাবিয়ে পোৱা নাই। মানে মই তোমাক যেতিয়াৰ পৰা দেখিছোঁ, মানে তেতিয়াৰ পৰা মোৰ তোমাৰ মুখখনে বৰকে আমনি কৰিছে। মানে কি ক'ব খুজিছা? মানে মানে মই তোমাক ভাল পাওঁ। কি? চোৱা, ভাল পোৱা মানুহৰ মুখ বা চেহেৰা চাই নহয়, ভাল পোৱা হ'লে ইজনে সিজনক বুজি পাব লাগিব। ঐ তহঁতৰ হ'লনে? বৈ, নহ'লে মায়ে গালি পাৰিব। কি হ'ল ঐ? কিবা ভাগৱত পঢ়া নিচিনা লাগিলে যে। এইটো ভাগৱত নহয়, ভাল পোৱা আৰম্ভণি। হেল্ল', ক। অথনি যে ল'ৰাটো বেয়া নাছিল, কিন্তু মই তাক এনেই গালি পাৰিলোঁ। তই তাক চিনি পাৱ নেকি? পাওঁ, তাৰ ঘৰ নদীৰ সিপাৰে। তাৰ নিজৰ বুলিবলৈ অকল বাইকে আছে। অ' হয় নেকি? হেৰি, তই নহ'লে কাম এটা কৰিবিচোন, মোক তাক লগ কৰাই দিবি। বাহ, প্ৰেমত পৰিলি হ'ব পায়। সেই এইজনী নহয় অ', ল'ৰাটো কিবা এটা ভাল লাগিছে। হ'ব দে। ব'লা ৰচোন, তোৰ আনিছা সঁচাকে কৈছেনে মনালিছা আহিম বুলি? অঁ, সঁচাই কৈছে। তোৰ শপত। এই মাৰিব খুজিছোঁ হা, মোক খবৰ খাই যে অহা নাই শুনো। তোৰ কথা ধৰিব নোৱাৰো মনো। আৰে মোক খেতিলৈ যাব দেৰি আছে নহয়। ৰচোন অ'। ঐ, তই তাক ক'ত লগ কৰিম বুলি ক'লি? ইয়াতে লগ কৰিম বুলি কৈছিলোঁ, সি আহি আছে চাগে। আহিছে, আহ।
আহিলা? আহিলোঁ। কৈ ছোৱালী আমি অলপ কাট মাৰি দিওঁ নেকি? বৈ তহঁতি কথা পাত দেই। আমি অলপ আগত বহোঁগৈ ব'লা। ব'লা। তোমালোকৰ ঘৰত কোন কোন আছে? মা দেউতা, মই আৰু দাদা। তোমাৰ কথা সকলো গম পাওঁ। তোমাৰ বোলে কোনো নাই? মোৰ নিজৰ বুলিবলৈ এজনীয়ে বাই আছে। আৰু বায়ে মোক বহুত কষ্ট ডাঙৰ কৰিছে। আৰু শুনা, সৰুতেনে মা দেউতাই হেৰুৱালোঁ। আৰু এতিয়া বায়ে মোক সকলো। হেই বাদ দিয়া, ইমান ধুনীয়া ভাল সময়তো আমি কি যে কথা পাতি আছোঁ চোৱাচোন। মানে তোমাক মই কথাটো কেনেকৈ কওঁ ধৰিবই পৰা নাই। তুমি যিদিনাখনৰ পৰা ভাল পাওঁ বুলি কৈছিলা, সিদিনাখনৰ পৰাচোন য'তে যাওঁ ত'তে দেখা পাওঁ। মানে কি কৈছা? মানে মানে মই তোমাক ভাল পাওঁ। কি সঁচাকৈ কৈছা? ঐ চায়ে থাকিবি নে কিবা কবি? সিহঁতৰ কাম সেয়া হ'লেই, আমাৰো কাম সেয়া কৰিব লাগিছিলে আৰু। কেতিয়া? মানে অহা বহাগত আকৌ। ভাইটি, অ' ভাইটি। ক'ত বা গ'ল? সি? অ', সৌটো তাতে বহি আছে। ভাইটি, তই এনেকৈয়ে থাকিবিনে? কিবা কাম এটাকে চহৰত বিচাৰি যা। বা কিমান বিচাৰিম কাম? গোটেই চহৰখন চলাতকৈ দিছোঁ। কিন্তু বা
কাম এটাও নাপালোঁ। আৰে আমাৰ নিচিনা মানুহক ক'ত কাম ৰখাব বা সকলোকে অকল টকাই লাগে। ভাইটি ভাইটি শুনচোন, নোৱাৰিছোঁ আৰু ইয়াক মই কিবা এটা কৰিব লাগিব, কিন্তু মই কি কৰোঁ? ভাইটি শুনচোন। কি হ'ল মনে মনে আছা যে? নহয় অ', মনটো আজি ভাল নাই আৰু পইচা অলপো ধাৰ আছিল। এইবাৰ খেতিও ভাল হোৱা নাই। চোৱা, কালি মই চহৰলৈ গৈছিলোঁ কাম বিচাৰি, কিন্তু কাম এটাও নাপালোঁ। কি কৰিম কোৱা? ভণ্টি, তই ইয়াত এইবোৰ কৰি থাক? উঠ। দাদা শুনচোন, শুন না দাদা। তহঁতৰ কি হ'ল অ'? চা দাদা, মই আদিত্যক বহুত ভাল পাওঁ। কি তই সেই ভিখাৰীটোক ভাল পাৱ? তোক ইমান মৰম কৰাৰ পাছতো তই আজি এয়া কৰিলি? মানে তহঁতৰ কি হৈছে? মা, জীয়েৰে কি কৰিছে গম পাইছনে? দলঙৰ ওপৰত মাজনী, দাদাই কোৱা কথাবিলাক সঁচা নেকি? মানে মা,
হেল্ল', হেল্ল', তুমি মোক এতিয়াই লগ কৰাচোন। ৰ'বা মই গৈ আছোঁ। ঠিক আছে। কোৱাচোন ইমান জল্দি মোক কিয় মাতিলা? চোৱা, তোমাক মই কৈছিলোঁ, তুমি চাগে নুবুজিলা। মানে কি কৈছা? ঘৰত মোৰ বিয়া কথা ওলাইছে। কি? চোৱা আদি, তুমি মোক পাহৰি যোৱা। চোৱা, মই তোমাক কেনেকৈ পাহৰি যাওঁ আৰু পাহৰিব নোৱাৰোঁ তোমাক। নোৱাৰা যদি উপায় নাই, কাৰণ মা দেউতাৰ কথা মই পেলাব নোৱাৰোঁ, সেইটো তুমি ভালকৈ জানা। কি কৈছা এইবোৰ? নোৱাৰা যদি বাদ দিয়া, মই মা দেউতাৰ কথা পেলাব নোৱাৰোঁ। তুমি থাকা।